নমস্কাৰ সকলোলৈকে আপোনালোকৰ YouTube ভিডিঅ'ত আই বুটান লগাব বিচাৰিছে নেকি আপোনালোকে আপোনালোকৰ মোবাইলৰ জৰিয়তে YouTube ভিডিঅ'ত আই বুটান লগাবলৈ যাওঁতে কিছুমান সমস্যাৰ সন্মুখীন হৈছে নেকি তেন্তে পলম নকৰি এই ভিডিঅ'টো চাওঁ আহক আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব পোনপ্ৰথমে আপোনালোকৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো ওপেন কৰিব ওপেন কৰাৰ পাছত আপোনালোকে দেখা পাইছে ইউটিউবত ক্লিক কৰিব ইউটিউবত ক্লিক কৰাৰ পাছত আপোনালোকৰ ইন্টাৰফেসখন এনেদৰে আহিব আপোনালোকে হু সাইডে দেখি পাইছে ৰঙা ডট এটা দেখি পাইছে কাৰ্চিন এটা 3 ডটত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকে ডেস্কটপ সাইড কৰি ল'ব ডেস্কটপ সাইড কৰাৰ লগে লগে আপোনালোকৰ এনেদৰে প্ৰফাইলটো হু সাইডে দেখা পাব আৰু সেই প্ৰফাইলটোত আপোনালোকে ক্লিক কৰক প্ৰফাইলটো ক্লিক কৰাৰ পাছত আপোনালোকে YouTube ষ্টুডিও বুলি পাইছে YouTube ষ্টুডিওত ক্লিক কৰক YouTube ষ্টুডিওত ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেদৰে আহে এনেদৰে ইন্টাৰফেস ওলাই তেনেহলে আপোনালোকে ইয়াত আপোনালোকৰ আই বুটান লগাব নোৱাৰিব আমি যাব লাগিব ল্যাপটপ বা ডেস্কটপলৈ তে ল্যাপটপ বা ডেস্কটপত আমি কেনেদৰে আই বুটান লগাম আমি প্ৰথমে ক্ৰম ব্ৰাউজাৰ ইউজ কৰিব লাগিব ক্ৰম ব্ৰাউজাৰ ওপেন কৰিম ওপেন কৰাৰ পাছত ঠিক তেনেদৰে ইউটিউবলৈ যাম ইউটিউব ওপেন কৰিম YouTube ওপেন কৰাৰ পাছত অলপ দেৰি ৰব লাগিব এনেদৰে আহিব এনেদৰে অহাৰ পাছত আপোনাৰ প্ৰফাইলটোত ক্লিক কৰিব লাগিব প্ৰফাইলত ক্লিক কৰিব প্ৰফাইলত ক্লিক কৰাৰ পাছত YouTube ষ্টুডিও যাব YouTube ষ্টুডিওত ক্লিক কৰাৰ পাছত আপোনাৰ লোডিং ল'ব পেজটো লোডিং হোৱাৰ পাছত আপোনালোকে বাওঁফালে দেখিছে লেফট সাইডে দেখিছে কন্টেন্টত ক্লিক কৰিব কন্টেন্টত ক্লিক কৰাৰ পাছত আপোনালোকৰ বেলেগ এখন ইন্টাৰফেস দেখিবলৈ পাব কন্টেন্টত যেতিয়া আপোনালোকৰ ভিডিঅ'বিলাক ওলাব ভিডিঅ'টো টাচ কৰিলে আপোনালোকৰ কলমটো দেখা পাব আৰু সেই কলমটোত আপোনালোকে যদি ক্লিক কৰি দিয়ে তেনেহলে আপোনালোকৰ এখন নতুন ইন্টাৰফেস খোল খাব আপোনালোকে তললৈ দেখিছে স্ক্ৰল কৰক তললৈ স্ক্ৰল কৰিলে গম পাব আই কাৰ্ড দেখা আছে ৰাইট সাইডে আই কাৰ্ড দেখিছে আই কাৰ্ডত ক্লিক কৰক আই কাৰ্ডত ক্লিক কৰাৰ পাছত আপোনালোকে প্লাস চিনত ক্লিক কৰক প্লাস চিনত এই প্লাস চিনটোত ক্লিক কৰাৰ পাছত আপোনালোকে ভিডিঅ' দেখিছে ভিডিঅ'ত ক্লিক কৰক আপোনালোকে কোনটো ভিডিঅ' আই বুটান হিচাপে লগাব আপোনালোকে যেটো ভিডিঅ' আই বুটান হিচাপে লগাইছে সেই ভিডিঅ'টোত আপোনালোকে কোনডখত আই বুটানটো লগাব সিলেক্ট কৰক তাৰ পাছত আপোনালোকে ওপৰত দেখা পাইছে কনভাৰসেচন আহিছে মোৰ ইয়াত তাৰ পাছত আপোনালোকে সেভ কৰি দিয়ক আৰু সেভ হোৱাৰ পাছতে আপোনালোকৰ ভিডিঅ'ত সম্পূৰ্ণৰূপে আই বুটানটো লক লাগি যাব